একর হওয়ার পিছত যিবিলাক চৰকাৰৰ যিবিলাক ৰিহেবিলিটেশ্যন পাবৰ কাৰণে কিছু মানুহ সক্ষম হোৱা নাই আৰু ক'ব গ'লে মোটামুটি 2001 জানুৱাৰী 19 তাৰিখ মানে একবাৰ মানে ফাৰ্ষ্ট কিবা হিচাপে লিষ্ট হিচাপে দিয়া গৈছে যিখিনি হাৰ্ডি ষ্টাফিন সোমাই থকাবিলাক এইবিলাক পোৱা গ'ল আৰু যিখিনি পাব লাগে আৰু এইখিনি পাব লাগে এইটো ভেৰিফাইড হৈ আছে বৰ্তমান ভেৰিফাইড হৈ ফালে এতিয়া বৰ্তমান ভেৰিফাইড চলি আছোঁ চলি মানে আহি ফালে এতিয়া বৰ্তমান আমাক 5 তাৰিখে আকৌ ডিচেম্বৰৰ 5 তাৰিখে আকৌ ৰিহেবিলিটেশ্যন কাৰণে মানে দিবৰ কাৰণে গৈ আছে তো ইয়াৰ সম্পৰ্ক আমি চৰকাৰক জনাব বিচাৰিছোঁ যে কিছু মানুহ ভেৰিফাইড হৈছে ভেৰিফাইড যেনেকুৱা হৈছে গভৰ্ণমেণ্টে ভেৰিফাইড মতে আমাৰ যেনিবা ৰিহেবিলিটেশ্যন মতে দিব লাগিব এইটো আমি মানে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে যেনেকুৱা লিষ্ট মতে যদি বা ভেৰিফাইড মতে যদি নহয় বাই চান্সত যদি আমাক কোনোবা যদি কেডাৰ চববিলাক হাৰ্ডলি কাম কৰি থকা কেডাৰবিলাক যদি ৰৈ থাকিলে ইয়াৰ অৱস্থা কি হ'ব এইটো মানে সকলোৱে জানে আৰু গভৰ্ণমেণ্টৰ এই কাৰণে মানে অনুৰোধ কৰিছোঁ যাতে কোনোবা পেনেলিষ্ট বনাইছে বনোৱা এইটো নহয় খালি গভৰ্ণমেণ্টে নিজৰ মানে ৰিস্ক লৈ ফালে যেনেকৈ ভেৰিফাইড কৰিছে যেনে এনেকৈ ভেৰিফাইড মতে যেনিবা আমাৰ ৰিহেবিলিটেশ্যনৰ কাৰণে যদি দিলে আমাৰ কাৰণে মানে অলপ কিবা হ'ব ইজি হ'ব আমি ভাবিছোঁ যে ৰিহেবিলিটেশ্যন যেনেকৈ যদি পাব লাগিব এইটো পাব লাগিব আৰু আমি মানে বেলেগভাৱে আমি কিবা এটা আমি ডিচিশ্যন লোৱা নাই কোনো মানে আৰামকে মানে আমি চলি যাম বুলি আমি ভাবিছোঁ যেনেকৈ সংগ্ৰাম কৰিছোঁ 34 ইয়াৰ্ছ আমি সংগ্ৰাম কৰিলোঁ NDB হৈ ফালে যেনেকৈ মানে সংগ্ৰাম কৰি ফালে আজি তাৰিখত একো মানে চৰকাৰৰ পৰা আমি ৰেহাই পোৱা নাই তো বৰ্তমান চৰকাৰে মানে ৰেহাই পোৱা নাই হিচাপে আমি যিখিনি পাব লাগে বা এইটো মানে 5 তাৰিখ দিব দিয়া হিচাপে আৰু যিখিনি থাকিব এইটো মানে যিখিনি চৰকাৰে দিব খুজি আছে এইটো মানে ভেৰিফাইড মতে জানিবা ভেৰিফাইড মতে দিলে এইটো আমি মানে ভেৰিফাইড মতে হ'ব বুলি আমি কিবা কৰিছোঁ তাৰমানে আশা কৰিছোঁ আৰু ভেৰিফাইড মতে নহ'লে তাৰমানে কিছু মানুহ মানে ৰিহেবিলিটেশ্যনৰ কাৰণে ৰৈ যাব থাকি যাব এইটো কিবা হ'ব আৰু না যাতে ভেৰিফাইড মতে হ'লে কোনো হাল্লাই নাথাকিব এই কাৰণে মই অসমৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক মই একদম মানে চিলুট দিছোঁ যাতে ভেৰিফাইড মতে আপুনি বনাই দিয়ক কোনো মানে অসমত আৰু এনেকৈ মানে কোনো হাল্লা মানে নাথাকিব আৰু মানে চব মানে সমস্যা প্ৰমোদ বড়ো ছাৰে যেতিয়া আমি তাৰ ছাৰক জনাইছিলোঁ যাতে যিটো বাই ইলেকশ্যনত ছাৰক তামোলপুৰ লগ ধৰি পেলাই আমি জনাইছিলোঁ যিখিনি ৰিহেবিলিটেশ্যন কিছু মানুহ পাইছে কিছু মানুহ পোৱা নাই আৰু আপোনাক যদি চৰকাৰ ইলেকশ্যন পিছত আপোনাক এইটো মানে চৰকাৰৰ অলপ প্ৰেছাৰ দিব লাগিব বুলিতো আমি জনাইছিলোঁ চিফ ছাৰক বিটিআৰৰ পৰা এইখিনি আৰু বৰ্তমান আপোনালোকৰ নাম আহিছে নে নাই এনে আমাৰ ভেৰিফাইডটো হৈছে এতিয়া বৰ্তমান মানে আমি ফাইনেলিষ্ট এইটো আমি পোৱা নাই গভৰ্ণমেণ্টত এইটো ফাইনেলিষ্ট মানে ওলাই আছে বুলি কৈছোঁ এইটো আমি দেখা পোৱা নাই যাতে এই কাৰণে আমি ডাউট আছোঁ যে বাই চান্সত যদি ফাইনেলিষ্টত যদি নাহে এইটো আৰু কিছু মানুহ আমি গম পাইছোঁ যে 500 না কিবা বোলে ওলাব বুলি গম পাইছোঁ যে 500 যদি ওলালে আমাক মানে RD হিচাপে কিমান হিচাপ আহিব বা NDPP হিচাপে কিমান আহিব বা ধেৰেন হিচাপে কিমান আহিব এইটো আমি নাজানো মানে আমি কাৰণে কৈছোঁ NDP RD হিচাপে 4+ আমাৰ ভেৰিফাইড হৈছে বেছি নহয় অলপে 4+ মানে ভেৰিফাইড হৈছে এই 4+টো মানে গভৰ্ণমেণ্টে আমাৰ বিবেচনা কৰি ফালে দিলে আমাৰ কাৰণে ভাল হ'ব বুলি মই অসম চৰকাৰত আৰু BTR চৰকাৰক মই মানে ৰিকুৱেষ্ট কৰিছোঁ আৰু 4+ মানে 400ৰ ওপৰত নেকি 400 সংকিত কিহৰ বাবে হৈছে যেহেতু আমি ভাবিছোঁ চৰকাৰৰ যেনেকৈ ভেৰিফিকেশ্যনৰ কাৰণে বা আমাৰ যিটো যে থকাৰ কাৰণে কিবা এটা গিফ্ট দিম বুলি চৰকাৰে আমাৰ একৰত লগতে আমাক দিম বুলি কৈছে তো এই হিচাপে আমি পাব সক্ষম হোৱা নাই আৰু পাবৰ কাৰণে আমি মানে আশা কৰি আছোঁ এতিয়াও বৰ্তমান আমি ৰৈ আছোঁ যিহেতু পাব আৰু আমি এইকাৰণে এটা বস্তুটো আমি ভয় কৰিছোঁ যে আজি তাৰিখত যে ভেৰিফাইড মতে লিষ্টটো নহয় বুলি গম পোৱাৰ কাৰণে আমি বহুত দুখ পাইছোঁ এই কাৰণে আজি মানে এই বাক্সা ডিষ্ট্ৰিক্ট NDP RD গ্ৰুপ হিচাপে মই এইটো গভৰ্ণমেণ্টত এইটো জনাবৰ কাৰণে বিচাৰিছোঁ যে ভেৰিফাইড মতে যাতে অফিচিয়েলি এইটো মানে আমাৰ যিখিনি ৰিহেবিলিটেশ্যন দিব লাগে এইটো মই গভৰ্ণমেণ্টত অনুৰোধ কৰিছোঁ